guys, welcome back to my YouTube channel. To আজি আমি খাম এতিয়া 4 পেকেট মেগি আমাৰ লগত আছে 4টা মানুহ 5 টকীয়া পেকেট খাম আৰু এতিয়া বনাম আৰু এয়া দেখিছে সেটো আছে মোৰ লগত এতিয়া বলক আমি মেগি খিনি বনাবলৈ জাজুৱাখিনি কৰি প্ৰথম দিনা এটা প্লেস চাই ল'ব লাগিব প্ৰব্লেম পাতি আছে লগতে ফলে আমাৰ মাস্টাৰ চেফ আছে তো আমি মাস্টাৰ চেফ আজি বনাব পাৰিব না আপুনি কেনেকুৱা ধৰণে বনাব ধামাকা হ'ব আজি ধামাকা ফুল ধামাকা হ'ব আজি পাকঘৰ অনুষ্ঠানত আজি চিত্ত বেছি নহয় আমি যেহেতু হোষ্টেল ব্লগাৰ মানে হেতু কাৰণে আজি বনাম মেগি কে এয়া মেগি তাকো 5 টকীয়া মেগি আজি চিত্ত মানে এনেকুৱা ধৰণে বনাই খুৱাব প্ৰসেছত বনাবা আজি অলপমান কবা ভালকে আমি কান লাগা এতিয়া মেগি বনাব তো তোমালোক খান খাবা ঠিক আছে আমি খানটো খামে টেস্টি হ'ব না ফুল স্পাইসি নিদো আমি এতিয়া মানে ওপৰতে এইখিনি জুই লগাই দিলো কেৰাহীৰ ওপৰত আৰু এতিয়া এটাকে ফালি মেগি দিব আৰু এইটো মেগিটো মানে ফাৰ্ষ্টে কি কৰিব লাগিব কৈ যোৱা তুমি কৈ যোৱা এয়া ফাৰ্ষ্ট দি দিলে পানীৰ ওপৰত মেগি মানে পানীটো বইল হ'বলৈ নাপালে দি দিলে আৰু ঠিক আছে আমি এতিয়া মানে মেগিটো এনেকে তো লিয়াছো আৰু যেটো অৰিজিনাল মেগি নহয় এটা এটা মানে ডুপ্লিকেট মেগি হয় এয়া তুমি কি দিছা এতিয়া আমি অলপমান পানী দিছো তো ভোলটো দিলে মজা লাগে মিশ্ৰণ এতিয়া দেখুৱাই দিয়া ৰ'ব না ভাবিবলৈ লৈছো দেখিছে এয়া মানে ফুল আমাৰ গাঁ বেছি দিচ্ছানি হ'ব কিমান দেৰি লাগিব কেনেকুৱা লাগিব খাবলৈ কেনেকুৱা লাগিব এক নম্বৰ হাই ফাই তুমি মানে আগতে ক'ত বনাইছিলা কিমান দিন তোমাৰ এক্সপিৰিয়েঞ্চ ক'বা কিবা এটা মোৰ 5 বছৰ এক্সপিৰিয়েঞ্চ আৰু তুমি মেগি বনাত কিবা হেৰি পাইছা মেডেল পাইছা মানে এইটো আগতে ৰুমত আছিলো এইটো বকা চোদা মেগি বনাই আছে অকৰা চোদা অন্দা বহাব এয়া অন্দা দৰ্শক মানে এতিয়া বনাব ৰেচিপি যিহেতু ইয়াত দেখিছে কি ধুনীয়া গৈ আছে ষ্টাইলত বেছি দিছা হ'ব আৰু বে গোটেই হেৰি দি দিবা তুমি কেলা খাবলৈ কেনেকুৱা লাগিব বাৰু মজা লাগিব নিমখ এনেকে দিছে কেলা মজা লাগিব ভাজিয়ে খাম যেনিবা মজা লাগিব তুমি চাবা বইল বুল হ'লে মেগি লগত আপুনি এইখিনি আহা না তুমি এইখিনি আহা এইখিনি বহা অনুষ্ঠান আজি পাকঘৰ অনুষ্ঠানত এইখিনি বহা পাকঘৰ অনুষ্ঠানত আজি কেটলেট দুইটা গাইছ চাহ বনাব হেতি কুকুৰৰ গাখীৰ দি বনাম কৈছো চাহ এই চিত্ৰ চাহটো কেতিয়া বনাবা আৰু এতিয়া বনাম আৰু মাষ্টাৰ চেফ কি হ'ব এতিয়া এয়া একদম গৰমত বনাই আৰু পুৰা শুকুৱাই দিবা দেই গোটেই কেৰাহী চেহে জ্বলি যাব যেন লাগিছিল দেখোন এতিয়া এই মুটি বনাইছো আৰু এইটো কোনে এইটো এয়া অন্দা এয়া কণী চেফ মানে আমাৰ বিচাৰক মানে এতিয়া বিচাৰকে টেষ্ট কৰি ক'ব কেনেকুৱা হৈছে আৰু এই দুজন মাষ্টাৰ চেফ মানে ৱৰ্ল্ডৰ একদম টপ 1 মাষ্টাৰ চেফ এয়া মাষ্টাৰ চেফ হৈ যাব বে উলিয়াই দিয়া ইয়াত উলিয়াই দিয়া এইটো গাইছ কোড লিয়া কথা হৈ গ'ল এতিয়া এইটো মানে কাহি ল'লে এক্সট্ৰাকে হৈ পৰিব বে নাটক কৰি নাথাকিবাচোন মেইন চেফে কৈছে যে যিটো কয় সেইটো হ'ব ভাগ কৰিম ন দিয়া অলপ দিম ৰ'বা মাষ্টাৰ চেফে নাপায় দেখিলে এনেকুৱা অৱস্থা কেলে চাইৰা তই যে মুকে কৰি আছো ডাঙৰ হেতা লোৱা দেখি নেকি তুই নেপায় হেতা উল্টিয়াই কৰি খাইছো তহঁতি চাবিয়া কি তো এইটোৱে হ'ল আজি মেগি ব্লগ এনেই মানে ঘপককেনে ভিডিঅ'টো বনাই দিলোঁ তো আপোনালোকে চাই কেনেকুৱা পাইছে ভিডিঅ'টো ক'ব যদি এনেকুৱা আৰু